Hi guys, welcome back to my YouTube channel. আজি মোৰ কাৰণে এটা বিশেষ দিন হয় আৰু এই বিশেষ দিনটোনো কি আপোনালোকে মোৰ মৰমৰ মাহী ভণ্টি জীয়েকৰ পৰা শুনিব পাৰিব। আজি মোৰ বিশেষ দিনটো কি বাৰু কোৱাচোন? বাৰ্থডে। কাৰ বাৰ্থডে? পাহিৰ। আজি মোৰ বাৰ্থডে হয় আৰু এতিয়া সকলোৱে মোৰ মৰমতে পাহি বুলি মাতে আৰু মোক গিফ্ট এটা দিছিল গাইছ। এইটো আৰু মই ভিডিঅ'টো আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু ষ্টাৰ্ট কৰিব নহয় কাৰণ মোৰ বেগ চাইডে দেখিছে বহুত কাম কৰিলোঁ। কাইলৈ ঘৰ চৰ সাৰিলোঁ, ঘৰ চৰ সাৰি মেলি এইবোৰ ঘৰ চৰ মুচিলোঁ, এইবোৰ কাম কৰিলোঁ আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। চাব পাৰে এতিয়া বাজিছে 8:25। ভাইটিহঁতৰ স্কুল যাব সময় হ'ল আৰু এইফালে দিছে 8টা বাজিলে, পৰা 8টা বাজি। মই মানে মোবাইল চাই আছিলোঁ দেই। মোবাইল চাই থাকোঁতে মানে মোৰ উপহাৰটি ভণ্টিয়ে দি থৈ গ'ল, মানে মোৰ বৰমা জীয়েকে দি থৈ গ'ল। কিনো উপহাৰটি দিলে লগ চাওঁচোন আহক। এইটোহে দিছোঁ, এইটো দিছোঁ দেই গাইছ, ধৰাচোন পেকিং খুলিম দেই গাইছ। গাইছ মোক পিয়টো দিছে, কাগজখনত কি দিছে চা, পাহিদা বেয়া নাপাবা আৰু কি আই ৰৈ দে সেই বেয়া নাপাওঁ কেলেনো বেয়া পাম। হেপী বাৰ্থডে ডিয়াৰ পাহিবা, থেংক ইউ ছ' মাছ ডিয়াৰ চিষ্টাৰ। আৰু এনেকৈ উপহাৰটো দিলে ভাল লাগে ন গাইছ। আৰু এইফালে আমাৰ কেমেৰামেন আৰু এইফালে মোৰ মনটো ভাল লাগি নাথাকে কাৰণে মোৰ বেষ্টিজনীয়ে কল কৰিলে, মানে ভিডিঅ' কল কৰিলে। এফালে তাই কথা পাতি আছে, দুয়োজনীয়ে মানে এটা জমনি কথা আহি গ'ল, সেইকাৰণে হাঁহি উঠি গ'ল। আপোনালোকৰ বেষ্টিজনীয়ে ভিডিঅ' কল কৰে নে আপোনালোকৰ মন বেয়া লাগিলে? মোৰজনীয়ে কৰে এয়া কেইজনী পাই গ'ল। এইফালে কষ্ট, এইফালে তবনা, এইফালে সুকন্যা বহা ইয়া। ये मेरा केक आ गया है, मतलब মোৰ আজি এতিয়া কেকটো আহি গ'ল। এতিয়া মই এইটো চাব পাৰে কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব দেই। এই পখিলাজনী লগাব লৈছোঁহে ধৰা। এতিয়া ইয়াত কেনেকৈতো আছিলে তাকে চাই লগাম। গুচাম দে ৰ'বা, এইফালে বাদাম গুচাই আছিলোঁ। মোৰ মানে কেকটো কোনডোখৰত ফুল পাই আছিলে তাকে চাই আছোঁ। এইফালে মই কেক কাটিছোঁ, কাটি পেলাই প্ৰথমে আমাৰ বাকে খাব লাগিছিলোঁ। বায়ে ক'লে বোলে মোক কেক খাইছে বোলে নালাগে, প্ৰথমে সৰুকেইটাক খোৱালে, তাৰপৰা দাদাই ক'লে দুষ্ট খোৱা মই দুষ্টকে খুৱাই দিলোঁ। আমাৰ এইফালে টিকলা দুষ্টটো, এইফালে আকৌ বাক খোৱালোঁ, এনেকৈ চবকে এফালৰ পৰা খোৱালোঁ। বায়েও মোক খুৱাই মেলি পেলাই আমাৰ ভণ্টিক খোৱালোঁ। ভণ্টিক খুৱাই মেলি মই লগৰকেইজনীক খোৱালোঁ, লগৰজনীক খুৱাই দেহাহঁতক খোৱালোঁ। এজনীতো লাজেই গৈছে খাবলৈ। আৰু এইফালে তমন্নাক খোৱালোঁ, খুৱাই মেলি এইফালে সুকন্যাক খোৱালোঁ, মোৰ ভণ্টি মানে স্কুলৰ ভণ্টি। আৰু এজনী ভণ্টি আহিছিলে, তাই ভিডিঅ' কৰিব থাকি গ'ল, লৰালৰি হ'ল, তাই গ'লগৈ, মানে তাই কিবা ডান্সৰ ক্লাছ আছিল আজি। আৰু এইফালে আকৌ কষ্টুৰিক খোৱালোঁ, কষ্টুৰিক খুৱাই চবকে খোৱালোঁ আৰু দেই, কষ্টুৰিক বুলি নহয় আৰু মানে সকলোকে খোৱালোঁ। এইফালে আকৌ কাটি নি দাদাক উঠি গৈ খুৱাব লগা হৈছে। এইফালে যাব পাৰে দাদাক খোৱালোঁ, খুৱাই পেলাই এইফালে আদিত্য দাদাকো খুৱাই দিলোঁ। এইফালে আকৌ দাদাক খুৱাবলৈ হ'লে ববক খুৱাই দিলে, ববকে খুৱাই দিলোঁ আৰু ববক খুৱাই পেলাই আকৌ মই কেকটো ভিতৰলৈ নিলোঁ। সিহঁতে পায়স দিব আহিলোঁ, পায়স দিয়া ভিডিঅ' কৰিব নহ'ল, বেয়া নাপাব ৰাইজ। আৰু এইফালে মই মানে কেক চেক কাটি মেলি হ'ল আৰু এইফালে সুকন্যা ৰখি আছে আৰু আমাৰ এইফালে সিহঁতি বেডমিণ্টন খেলিব আহিলে পিছফালে। ইফালে আৰু মোক খেলিব লৈছে সিহঁতিকেইটা, মোক নিদিয়ে মানে মোলৈ ভয় কৰে ফাৰ্ষ্ট। আৰু এইফালে এয়াকে চাই আছে। অ' মাই গড গাইজ, দুখৰ বিষয় মানে সিহঁতি যায়গৈ। বাই বাই। মোক মতা নাই গাইজ, মাক মাতিছে, সিহঁতি ইমান বেয়া পালে। এহেঁত কেইজনীৰ লগত কেইখনমান ফটো উঠি ল'লোঁ আৰু বান্ধৱী বুলি বাৰ্থডে বুলি আৰু এইফালে মোৰ ভণ্টিৰ লগতো এখন উঠি ল'লোঁ, স্কুলৰ ভণ্টি। আৰু এইফালে মই মোৰ ফ্ৰেণ্ডছ 3জনীৰ লগত উঠি ল'লোঁ। আৰু এইফালে মোৰ ভণ্টিয়ে হয়, কিন্তু বান্ধৱী একেলগে পঢ়োঁ কাৰণে বান্ধৱী বুলিয়ে কৈছোঁ। আৰু এইকেইজনী মোৰ ভণ্টিয়ে হয় আৰু দুষ্ট উঠিলে আমাৰ লগতে। আৰু মোৰ এই লগৰ হয়, কিন্তু মই এতিয়া মোতকৈ সৰু কাৰণে মোক বা পাতি লৈছে। সিহঁতি তিনিওজনীয়ে মোক বা পাতি লৈছে দেই গাইজ। আৰু বেলেগ এটা ভিডিঅ'ৰ লগতে লগ পোৱা আশাৰে আজিলৈ আহিছোঁ, বাই। ভিডিঅ'টো শেষৰ কাৰণে চোৱাৰ কাৰণে থেংক ইউ, বাই, আহিছোঁ।